আজি বুধবাৰ দিনা ৰাতিপুৱা 8:30 বজাত চালাকাটি UPPL যুৱ ব্লক সমিতিৰ সম্পাদক আহিলা মুছাহাৰী উদ্যোগত চালাকাটি DN ৰোডৰ কাম আৰম্ভ কৰা হৈছে। এই কথা সদৰি কৰিছে চালাকাটি UPPL ব্লক সমিতিৰ উপ সভাপতি বকুল বাস্পৰে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত চালাকাটি জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক প্ৰমোদ চন্দ্ৰ কলিতাও উপস্থিত আছিল বুলি জানিব পৰা গৈছে। UPPLৰ যুৱ মঞ্চ সমিতি সম্পাদক আহিলা মুছাহাৰীৰ প্ৰচেষ্টাত উক্ত চালাকাটিৰ DN ৰোডৰ ৰাস্তাৰ কামৰ কাৰণে UPPLৰ তৰফৰ পৰা সহযোগত আজি ৰিচেণ্ট গ্ৰেভেল পেলোৱা হৈছে। গতিকে আমি UPPLৰ ব্লক আৰু প্ৰাইমাৰীৰ আমি চবে ৰাইজে মিলি অশেষ ধন্যবাদ জনাইছোঁ।